এয়া হৈছে হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজহুৱা প্ৰেক্ষাগৃহ। আৰু এই প্ৰেক্ষাগৃহত ভাওনা অনুষ্ঠিত কৰিছে হলগুৰি টিপমীয়া খোজমুখী যুৱ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত। কৃষ্ণ হৰে হৰে হে প্ৰভু যিখন টেবুলত আনৰ চৰ্চা চলি থাকে সেইখন টেবুলত তুমি নবহাই ভাল, কাৰণ সেইখন টেবুলৰ পৰা তুমি যেতিয়া উঠি যাবা তাৰ অন্য এটা চৰ্চাৰ বিষয় তুমি হৈ পৰিবা। যি কি নহওক, আমাৰ ওচৰতে আজি ভাওনা আছে, ভাওনা চাবলৈ আহিলোঁ। চাবলৈ বুলি নহয়, ভিডিঅ' শ্বুটৰ কাৰণে মাতিছিলে মোৰ দাদাস্বৰূপ ৰাজা দাক। চ' মই তাৰ লগতে আহিলোঁ আৰু লগ দিবলৈ কোনো নাই। আমাৰ হলগুৰি টিপমীয়া গাঁও পঞ্চায়ত তেওঁৰ ওচৰতে ভাওনা হৈছে মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ। চ' ইয়ালৈ আহিলোঁ ৰাজাদাৰত, দেখাবলৈ চেষ্টা কৰিম আমাৰ লগত আপোনালোক। এয়া সকলো ভক্তপ্ৰাণ ৰাইজে প্ৰভু শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী দেৱক আদৰিবলৈ সাজু হৈছে। চ' আহক আগলৈ ইয়াৰ ভিডিঅ'টো আগবঢ়াই নিওঁ। এয়া সুদূৰ মাজুলীৰ পৰা অহা প্ৰভু শ্ৰী শ্ৰী জনাৰ্দন গোস্বামীদেৱ আহি উপস্থিত হ'ল।
ठीक है